হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল ছানডে। আজি ৰাতিপুৱা এতিয়া সময় 5 বাজিছে আৰু আমি পথাৰত উপস্থিত হৈছোঁ। মানে মোৰ পথাৰ হৈছে এইফালে আৰু এইডোখৰ হৈছে আমাৰ কামঘৰ। ইয়াতে আমি পানী ভৰাই আছোঁ ৰাতিপুৱাৰ পৰাই 4:30 বজাৰ পৰাই। ইয়াতে আমি কঠীয়া তুলিম, মানে কঠীয়া পেলাম। ইয়াতে ধান বৰ্তমান হ'ল জেঠ মাহ আৰু জেঠ মাহত কঠীয়া পাৰিব লাগিব, গতিকে পানী ভৰাই আছোঁ পথাৰত। এয়া অলপ পিছতে ট্ৰেক্টৰ দি হাল মাৰিব দাদাই। এয়া ৰাতিপুৱা দৃশ্য। এয়া আমাৰ বটবটি খেতি। বৰষুণ হৈ যোৱাৰ কাৰণে কেইদিনমান নেৰানেপেৰা বৰষুণ হৈ যোৱাৰ কাৰণে খেতি অলপ বেয়া হ'ল, নহ'লে বহুতেই ভাল হয়। গছবিলাক মৰিবলৈ ধৰিছিল, কিন্তু এতিয়া ৰ'দ দিয়াৰ কাৰণে অলপমান ভাল হৈছে। দেখিছে, কোনো কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা নাই, একদম বঢ়িয়া। অকল গোবৰ সাৰ হিচাপে দিয়া হয়। দেখিছে নহয়, কি ধুনীয়া বটবটি খেতি। আমাৰ ঘৰত খাবলৈ হয় আৰু ধুনীয়াকে। এইফালে আছে দেউতা আৰু দাদা আৰু লগতে আছো মই। এয়া পানী আহি আছে, লাহে লাহে ফুল হৈ আছে পানী। এতিয়া পথাৰৰ পৰা আহিলোঁ আৰু পথাৰৰ পৰা আহিয়ে গা পা ধুই এতিয়া ফ্ৰেছ হ'লোঁ। এতিয়া বেলেগ এঠাইলৈ গৈ আছোঁ। এতিয়া প্ৰায় আবেলি 6:30 মান বাজিছে আৰু এতিয়া আমি গৈ আছোঁ কোকৰাঝাৰৰ থকা চিনেমা হলটোলৈ। তাতে আমি চাম আজি লোকেল উৎপাত। এয়া লাচিত দা আৰু মই একেলগে গৈ আছোঁ। আমি বৰ্তমান জাষ্ট CIT পাৰ হ'লোঁ আৰু এতিয়া গৈ আছোঁ। আহকচোন উপভোগ কৰোঁ ৰাস্তাৰ সৌন্দৰ্য। পৰিয়ালৰ সকলো সদস্যবিলাক আহি ইতিমধ্যে চিনেমা হলত বহিলেহি। এয়া ভিনি, অংকুৰ, দাদা, বাইদেউ, বৌ, ঠাকুৰৰ হেঁপাহ বৰ বেছি আজি লোকেল উৎপাত চোৱাৰ কাৰণে। জজ কেনেকা কি চাব আহিছে আজি? কিবা কওক। আমি আজি লোকেল উৎপাত চাবলৈ আহিছোঁ, সকলোৱে আমাৰ সহ পৰিয়ালে। দাদা কাজিন বিলাক চবে বহুত আশাৰে ৰৈ আছো। কেতিয়া আহিব? এইফালে বাইদেউ আৰু বৌ। দাদা বনি দেউৰী এয়া চিনেমাখনত অমিতৰ চৰিত্ৰত অভিনয় কৰিছে। খুবেই ধুনীয়া চৰিত্ৰ এটা হৈছে। বহুত ভাল লাগিছে ন? কেনেকে লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত এনজয় কৰিলোঁ। ভাল লাগিছে দাদা? এতিয়া আমি ঘৰলৈ যাওঁ। বহুত ভাল লাগিল চিনেমাখন চাই, খুবেই ভাল লাগিল। আৰু শেষত বিভিন্ন কলা কুশলীৰ লগত অলপমান কথা চথা পাতি বিদায় লৈ ঘৰলৈ উভতি আহিলোঁ। আৰু চিনেমাখন চাই খুবেই ভাল লাগিল আৰু পিছত এনেকুৱা ধৰণৰ নতুন নতুন অসমীয়া চিনেমা চাবলৈ পাম বুলি আশা থাকিল। লোকেল উৎপাদৰ টিমক জনাইছোঁ বহুত বহুত শুভেচ্ছা।
আৰু এনেকৈ আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। গুড নাইট। এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।